আমি কৃষ্ণগুৰু আশ্ৰমত আহিছোঁ, মেইন গেট পালোঁ, এতিয়া সোমাই যাম। খোজকাঢ়ি কৰি যাই আছোঁ, আধা মাইলমান খোজকাঢ়িব লাগিব এতিয়া। সোমাই আহিলোঁ কৃষ্ণগুৰু আশ্ৰমত, এয়া মেইন গেট পালোঁ, আমি সোমাই আহিছোঁ। সাবস্ক্ৰাইব কৰি দিবা। নলবেৰীয়া ছোৱালী নিকুজ ব্লগ। আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আমি এতিয়া ওপৰলৈ যাই আছোঁ, কিন্তু মানুহ মানে বেছি ভিৰ লাগিছে। এয়া সোমাই যাই আছোঁ, বাপ বন্ধুসকল, গোটেই পৰিৱেশটো চাই লওক আপোনালোকে। ৰেষ্টুৰেণ্ট হয়, কফি চাহ ভিতৰতে পাই যাব। নন ষ্টপ প্ৰাৰ্থনা চলি আছে, জয় কৃষ্ণ গুৰু কৃষ্ণ। এইবিলাক মানুহ দেখিছেনে, ইয়াতে শিবিৰ পাতি ভাল নামৰ কাৰণে দূৰদূৰণিৰ পৰা আহিছে, ইয়াতে শিবিৰ পাতি এনেকৈ থাকিছে। কেতিয়া আহিছে? অকণমান কৃষ্ণগুৰু আশ্ৰমৰ বিষয়ে কিবা এটা কৈ দিয়ক। কৃষ্ণগুৰু আশ্ৰমত এক নাম কীৰ্তন হৈ আছে আৰু এক নাম ধৰ্ম। কৃষ্ণগুৰু নাম কৃষ্ণগুৰু কৈছে দেৰি হৈ আছে ভকতৰ মাজত। ইয়াতে ভাল লাগিছে। সোমাই যাম, তাৰ কাৰণে হাত ভৰি ধুই ল'ব লাগিব ইয়াতে সুবৰ্ণ কুমাৰত, মানে সোমাই যোৱাৰ আগত। এতিয়া আমি সোমাই যাম। কৰি আছে অবিৰতভাৱে চাকি জ্বলি আছে, ভকতজনে চলি আছে, নাম প্ৰসংগত ব্যস্ত। মেইন গুৰু যি এতিয়ালৈকে মৃত্যু হৈছে, তেখেতৰ আসন এয়া দেখিছে। বাপ বন্ধুসকল পূৰা ধ্যানত ব্যস্ত হৈ আছে, এক মনে তেখেতসকলে এই নাম কীৰ্তন শুনি আছে। অৰুণ গোহাঁইক পৰিৱেশ ইমান ধুনীয়া লাগিছে যেন কি ক'ম আৰু, ক'বলৈ ভাষা নাই, ইমান ভাল লাগিছে। অৰুণ গোহাঁইৰ প্ৰথম সাধনা গৃহ, য'ত তেখেতে প্ৰথম সাধনা কৰিছিল, এই গৃহতে তেওঁ আৰম্ভ কৰিছিল তেওঁ সাধনা। খাদ্য য'ত আহাৰ খোৱা হয়, দেখিছে হাজাৰ হাজাৰ মানুহে এনেকৈ শিবিৰ পাতি আছে।
আমি ওলাই গৈ আছোঁ এতিয়া আশ্ৰমৰ পৰা। মই আপোনাক এটা কুৱেশ্যন কৰিম, আপুনি যদি শিক্ষয়িত্ৰী হিচাপে এটা অনুভৱ মানে মামাই যিটো বাল্য বিবাহৰ ওপৰত মানে একশ্যন লৈ আছে, সেইটোত আপুনি কি মতামত দিব? এইটো মতামত মানে এইটো হিমন্ত বিশ্ব শৰ্মাৰ মানে বৰ ভাল পদক্ষেপ। কাৰণ আমাৰ এইবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাকে যে কম সময়তে বিয়া হৈ ল'ৰা ছোৱালী জন্ম দিয়ে, তাৰপিছত ল'ৰা ছোৱালীবিলাকো সেই বেমাৰী হয় বা ছোৱালীজনী বেমাৰ হয়, ল'ৰাটোৰো বেমাৰ হয়, অকালতে হয়তো মৃত্যু সাৱটি ল'ব লগা হয়। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এইটো ভাল পদক্ষেপ, আমি শলাগ লৈছোঁ। ঠিক আছে, আপোনাৰ মতামতটো জানি মই ভাল লাগিল আৰু কাৰোবাৰ মতামত ল'বৰ চেষ্টা কৰিম দিয়ক। মই আমাৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিছোঁ। এই পদক্ষেপটোৰ কাৰণে তেখেতক বাৰে বাৰে ধন্যবাদ দিছোঁ। মাই তোমাক মই এটা প্ৰশ্ন সুধিম বুলি ভাবিছোঁ। মানে আমাৰ হিমন্ত মামাই যি মানে বিয়া পতা মানুহবিলাকক যি বাল্য বিবাহৰ এইটো কাৰণে লৈ যাই আছে, তুমি এই সিদ্ধান্তটো ভাল পাইছা না বেয়া পাইছ? কিবা এটা মতামত দেচোন। আচলতে বেয়া হোৱা নাই, নহ'লেও তাৰমানে আগতে যিবিলাকে বিয়া হৈছে, সেই ল'ৰা ছোৱালী জন্ম হৈছে, সেই ল'ৰা ছোৱালী হোৱাবিলাকক আচলতে এতিয়া নিব নালাগে। আৰু এতিয়া যিবিলাক 2022 বা 23 চলি আছে, এইবিলাকে যিবিলাকে এতিয়া নতুনকৈ বিয়া হ'ব ওলাইছে বা বিয়া হৈছে, সেইবিলাকক নিয়াটো পিছে বেয়া নহয়। সেইটো সিদ্ধান্ত মতামত দিছোঁ আমি। যিবিলাকে বাল্য বিবাহ এতিয়া হ'ম বুলি ভাবি আছে, সেইবিলাকৰ ওপৰত ভালকৈ একশ্যন ল'ব লাগে। স্নেহাৰাণী, তোমাক মই এটা মানে বাল্য বিবাহৰ ওপৰত কুৱেশ্যন কৰিম। আমাৰ হিমন্ত মামাৰ চৰকাৰে যিটো সিদ্ধান্ত লৈ আছে, ৰাতি 12টা বজাত 1টা বজাত মানুহবিলাকক বিচনাৰ পৰা উঠাই লৈ যাই আছে, এইটো কি ভাবিছা তুমি? কিবা এটা মতামত আগবঢ়াচোন আমাৰ গাঁৱৰ মানুহ হিচাপে, সাধাৰণ মানুহ হিচাপে, সাধাৰণ চিন্তা ভাৱনাৰে। তাকেতো আমাৰ মতে কামটো বেয়া হোৱা নাই, ভাল হৈছে। কাৰণ যিমানে দিন যাইছে সিমানে মাক বাপাকবিলাকে কি কৰিছে, সৰু সৰু ছোৱালীবিলাক লগ লাগে দি আহিছে। কাৰোবাৰ ইচ্ছামতে দিছে, কাৰোবাৰ নিজৰ ইচ্ছামতে গৈছে। সেনেকৈ যাই কিনে লগ লাগি ঘৰ সংসাৰ পাতিছে, ল'ৰা ছোৱালীৰ জনসংখ্যা বাঢ়ছে। সেইটো কথা নহয়তো, মানুহ নিজৰ বয়সটো হ'ব লাগে। বয়স অনুযায়ী নিজে নিজে মাক বাপাকে বিয়া দিব, তাতে কাৰো একশ্যন ল'ব লগা নাই, পুলিচৰো নাই, হিমন্ত মামাৰো নাই, মাত্ৰ বয়সৰ কাৰণেহে কৈছে। মই কিন্তু বেয়া পোৱা নাই, কাৰণ তাৰে পিছৰখিনি তাৰ সজাগ হ'ব। কিছুমানে সেই উঠাই প্ৰেগনেণ্ট, কিছুমানে জন্ম পাবাৰ হৈছে, কিছুমানে জন্ম পোৱা নাই, পাব, কিছুমানৰ বাচ্ছা আছে। সেইবিলাকে আমি সঠিককৈ কওঁতে কিবা মামাহঁতে কিবা ভাবছি। গতিকে ইমান ডাঙৰ সিদ্ধান্ত এটা আমি বাছি ল'ব নোৱাৰোঁ, ভাল বুলিও ক'ব নোৱাৰোঁ, মামাৰ ওপৰত বেয়া বুলিও ক'ব নোৱাৰোঁ। কাৰণ মামাই কোনোদিনো বেয়া কাম নকৰে নহয়, অসমখন বেয়া হোৱাৰ কাৰণে নিবিচাৰে নহয়। এতিয়া তোমাৰ মতে মানে মামাৰ সিদ্ধান্ত ঠিকে আছে? সিদ্ধান্ত ঠিকে আছে, আমি ঠিকে নহয় বুলি কেনেকৈ ক'ম? আমি ক'ব নোৱাৰোঁ।